যিজন ব্যক্তি অসমীয়াৰ স্বাভিমান গামোচাখনক যদি তেওঁ শিৱজৰী বুলি কয়, সেই ব্যক্তিজন কিমান অসমীয়াৰ প্ৰতি তেওঁৰ মৰম বা সেই গামোচাখনৰ প্ৰতি তেওঁৰ কিমান মৰম আছে, সেই কথাটোতে গম পায় যে তেখেতে যদি এখন অসমীয়াৰ স্বাভিমান গামোচাক যদি বা আৰনাই এখনক যদি শিৱজৰী হয়, সেই শিৱজৰী দি তেওঁ নিশ্চয় অন ব্যক্তিগত তেওঁ তাৰমানে বিভিন্নজনক হয়তো তেওঁ এই গামোচাখনতে মানে শিৱজৰী তেওঁ দি পেলাই মাৰিছে চাগে, সেইকাৰণে তেওঁ শিৱজৰী বুলি কৈছে। আৰু যদি শিৱজৰী হয় তেতিয়াহ'লে এই অসমীয়াৰ স্বাভিমান গামোচাখন তেওঁ কিয় লৈ আছে? তেওঁ ল'বই নালাগিছিলে, তেওঁ আৰনাইখন ল'ব নালাগিছিলে, হয় নহয়? যিখন আৰনাই যিখন গামোচা তেওঁ স্বাভিমানৰ গামোচাখনক যদি শিৱজৰী হয়, তেখেতে বিভিন্ন ৰাইজৰ মঞ্চবিলাকত নিৰ্বাচনী সভাবিলাকত তেওঁ সেই গামোচাখন ল'বই নালাগিছিলে। সেই গামোচাখন তেওঁ শিৱজৰীডাল কিয় লৈ আছে, হয় নে নহয়? গতিকে আমি তেখেত ধিক্ষাৰ দিছোঁ যে অসমীয়াৰ এখন স্বাভিমান গামোচাক যদি তেওঁ শিৱজৰী হিচাপে দিছে, আমাৰ UPPL দলৰ তৰফৰ পৰা আমি তেখেতক ধিক্ষাৰ দিছোঁ যাতে আহি থকা দিনত অসমীয়াৰ এই স্বাভিমান গামোচাখনক যাতে তেওঁ কটু মন্তব্য নকৰে।